নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান অসমত জানেই ট্ৰেণ্ডিঙত চলি আছে, সমালোচনাত চলি আছে কৰিশ্মা নাথ। মই এটা কথা বুজি নাপালোঁ, অসমত যদি অকণমানকৈ কিবা এটাও হয় সেইটো বহুত সমালোচনা হৈ যায়। আচলতে নাগা নামৰ বিষয়ে মই ইমান নাজানো, হ'লেও আমাৰ উজনি অসমত সেইদৰে নাগায়, হ'লেও আমি ভাল পাইছোঁ। আৰু কি হ'ল, সঁচা কথা ক'বলৈ গ'লে এইটো সমালোচনা কৰিবলগীয়া কি বিষয়? তাই নাগা নাম গাইছে, অকণমান অংগী ভংগী দিছে, অকণমান সুৰটো সলনি কৰিছে, সেইটো সমালোচনা কৰিবলৈ একো কথা নাই। মই ভাবোঁ, মোৰ ব্যক্তিগত অপিনিয়ন দেই, কোনেও যাতে একো নকয়, তাত ভুল কোনখিনিত মই একো নাজানো, কিন্তু মই এইটো কথাই ক'ব বিচাৰিছোঁ যে কৰিশ্মা নাথে যি ভুল কৰিছে কিবা, তাইক সমালোচনা কৰিবলগীয়া কি কথা আছে? তাইক মাতক, তাইক ভুলটো আঙুলিয়াই দিয়ক, এইটো ভুল নকৰিবা সেইদৰে কওক। ক্ষমা খুজিলে কি ভুলটো নাইকিয়া হৈ যাব নেকি? আচলতে আমাৰ অসমত এইটোৱে হয় নেকি, যে কিবা এটা হ'লে সমালোচনা, ক্ষমা খোজা, ক্ষমা সলনি যদি ভুলটো উদঙাই দেখুৱাই দিয়ে, যে এইটো নকৰিবা, এইটো নকৰিবা, এইটো কৰিলে এনেকুৱা হ'ব, তেতিয়াতো সমাধান হৈ যায়। মই উজনি অসমৰ এজন ল'ৰা হিচাপে কওঁ, সাধাৰণ ল'ৰা হিচাপে কওঁ যে মইতো ভুল দেখা নাই, অকণমান কিবা এটা ৰং ৰহস্য কৰিছে, অকণমান কিবা এটা সলাইছে, কৰিব পাৰে, কি ডাঙৰ কথা। আৰু এটা কথা, কৰিশ্মা নাথে অসমীয়া সংস্কৃতিৰ যি সাজপাৰ কি সুন্দৰকৈ পৰিধান কৰিছে, তাত কোনো গাফিলতি কৰা নাই। আজিকালি অসমীয়া সাজপাৰ জানেই, ইনষ্টাগ্ৰামতো চাবই নোৱাৰি, যি ভিডিঅ' দিয়ে তাতো অসমীয়া সাজপাৰ বুলিতো একো নায়েই, লগতে আৰু কি ক'ম, অৰ্ধনগ্ন, গতিকে সেইবোৰত লৈ একো বিতৰ্ক নহয়, কিন্তু এইটোকহে বিতৰ্ক। তাইনো বিশেষ কি কৰিলে? নাগা নামত বিয়ানাম সোমাইছে, তাই বিয়ানামটো দেখাইছে, লগত বেণ্ড পাৰ্টি কেনেকৈ আহে সেইটো দেখাইছে। সেইটো নাগা নামক একো বিকৃতি কৰা নাই, তাইৰ প্ৰতিভাখিনিয়ে দেখাইছে। নাগা নামত অলপ উচ্চ স্তৰলৈ লৈ যাব বিচাৰিছে। গতিকে আপোনালোকে কি ভাবে, আপোনালোকৰ মতামত কমেণ্টত জনাওক। আৰু যি কি নহওক, কৰিশ্মা নাথে ভুল কৰিছে, কি কৰিছে নাজানো, মোৰ দৃষ্টিতটো সেইটো শুদ্ধই। গতিকে আপোনালোকে কৰিশ্মা নাথৰ নাগা নাম উপভোগ কৰক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিয়ক, আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব।
শেষত কৰিশ্মা নাথক এটা কথাই কওঁ, তুমি আগুৱাই যোৱা, তোমাৰ পাৰদৰ্শিতা তুমি দেখুওৱা, আৰু যদি কিবা ভুল হৈছে বুলি তুমি জানা তেতিয়া ভুলটো নকৰিবা। আমি সদায় তোমাৰ লগত আছো।